নমস্কাৰ আজি আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে চাই তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি একচুৱেলি এফালে যাম তাকে দেখুৱাও আমি আজি ফুৰিবলৈ গৈ আছোঁ এয়া মোৰ ছোৱালীজনী গৈ আছে ভণ্টি গৈ আছে এয়া সেইজনী খোজকাঢ়ি গৈ আছে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ চক আমাৰ ৰাস্তাটো হয় গৈ আছে এইবোৰ পানী গোটেই পানী হৈ গৈছে বৰষুণত সেইফালে নৈখন মই দেখাইছিলোঁ যে সেইদিনাখন সেইখন নৈ পাৰত আছে এইফালে নাচি দিয়া আমি আহি পালোহি নাচা 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 মৰ্টন খাই গোটেই একদম কাপোৰ চাপোৰ চব লেতেৰা কৰি পেলালে এইটো চব ভাটৌ চৰাই হয় ইমান ধুনীয়াকৈ বহি আছে কি কথা ক'ব পাৰে নে পায় আকৌ নামটো এই ফুলপাহ চব ইমান ধুনীয়া লাগিছে সেইকাৰণে ভাবিলোঁ কি আপোনালোকক দেখাই দিওঁ জবা ফুল হয় ধুনীয়া লাগিছে কালাৰটো ফুৰি মেলি আহিলোঁ এতিয়া ঘৰ গৈ আছোঁ ন সৌখন আমাৰ দিচাং নৈখন ঘৰ আহি পালোহি আৰু যাওঁ ঘৰ এতিয়া ঘৰত কি কৰোঁ তাকে চাওক ফুৰি আহি এয়া চাহ বনাইছোঁ তাকে চাহটো প্ৰথমতে খাই লওঁ তাৰপিছত বাকী কাম বন কৰিম আৰু এয়া চাহ হৈ গ'ল এতিয়া খাম আজি ইমানতে সামৰিছোঁ বাই